নমস্কাৰ বন্ধু বান্ধৱীসকল মই গায়ত্ৰী বৰুৱা ইউটিউব চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। বহুতেই সুধি আছে যে আমি কিমান পৰিমাণৰ দানা খুৱাব লাগে, কিমান পৰিমাণৰ এদিনত কিমান টকাৰ প্ৰয়োজন হয়। তাকে আমাৰ ফাৰ্মত থকা প্ৰেগনেণ্ট গাহৰি কেইজনীক আমি কেনেকৈ কিমান পৰিমাণৰ দানা খুৱাওঁ আপোনালোকক তাকেই আজি আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আহকচোন তাকে চাওঁ। এইটো ডি হিউজৰ চফিট হয়, এইটো দিওঁ আধা কেজি। এইটো তাৰপাছত দিওঁ মাকৈ গুড়া, মাকৈ গুড়া দিওঁ আধা কেজি। তাৰপাছত দিওঁ এয়া ৰাইচ পলিচ আধা কেজি। এইখিনি আমি একদম কম খৰচত কেনেকৈ চলাই নিব পাৰোঁ ফাৰ্মখন তাকে মই দেখুৱাইছোঁ আপোনালোকক। তাৰপাছত দিম কেলছিয়াম, দিম 20 গ্ৰাম, 20 ml হ'ব। যিহেতু এইখন মুখনিত 30 ml আছে, মই ইয়াৰ আধা দিছোঁ, 20 ml হ'ব। আৰু এইটো টেমাত মিনাৰেল মিক্সাৰ বুলি কোৱা হয়, ইয়াৰ 20 গ্ৰামেই দিওঁ। এইখিনি পানীৰ লগত এতিয়া মিলাই লওঁ। মই আগৰ ভিডিঅ'তে কৈছোঁ, মোৰ লগত সদায় থাকে আমাৰ ঘৰৰ ককাইদেউ, সদায় সহায়কাৰী হয়। মই আপোনালোকক মাত্ৰ প্ৰেগনেণ্ট গাহৰি কি কেনেকৈ খুৱাওঁ সেইটোহে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মই চাউফিটটো যিহেতু গুটি গুটি অকণমান গলি যাবলৈ অকণমান সময় লয়। এইখিনি আহকচোন। যিহেতু বতৰ ডাৱৰীয়া, এইবোৰ দেখিছে নহয়, একদম পূৰা অৱস্থা বেয়া হৈ আছে। বন্ধুসকল, আমাৰ ফাৰ্মত লেণ্ডৰেছ প্ৰজাতিৰ এইজনী F1 হয়, F1 লেণ্ডৰেছ। এই এতিয়া ক্ৰছ হৈছে য়ৰ্কশ্বায়াৰ, পিয়'ৰ য়ৰ্কশ্বায়াৰৰ লগত। এই এপ্ৰিলৰ 20 তাৰিখে পোৱালি দিব। এইক আমি দিনে এতিয়া 4 কেজিকৈ খুৱাওঁ ডেইলি। এই প্ৰজাতিটো আচলতে এনেকুৱা হয়, খুব সোনকালে ডাঙৰ হয়। এই এতিয়া 2 কুইণ্টেলৰ ওপৰত হ'ব এই ৱেইটটো। এইজনী চফা কৰা হোৱা নাই, চফা কৰিব এতিয়া আমাৰ। কাৰোবাক লাগিলে জনাব।
এই পোৱালি এপ্ৰিলৰ 20 তাৰিখে দিব। বন্ধুসকল, মই এটা কথা ক'ব বিচাৰিছোঁ যে আজিকালি এনেকুৱা হয় যে BA-MA পাছ কৰিও চৰকাৰী চাকৰি পোৱাটো যিহেতু অসম্ভৱ, এই গাহৰি ফাৰ্ম খোলাটো বৰ্তমান ব্যৱসায় ভিত্তিক হিচাপে বহুতেই মই ভাল বুলি ভাবোঁ। আজিকালি ইয়াত লাজ কৰিবলগীয়া একো নাই, খালি হাতত অলপ অৰ্থৰ প্ৰয়োজন হয় প্ৰথম অৱস্থাত। ব্যৱসায় ভিত্তিকভাৱে লাভ আছে। আপুনি মাংসৰ কাৰণেও ইয়াক ডাঙৰ কৰিব পাৰে, পোৱালি দিয়াবৰ কাৰণেও ফাৰ্মখনত আগবঢ়াব পাৰে সৰু সুৰাকৈ হ'লেও। আমি যিহেতু এতিয়া ইয়াৰ পৰা অলপ হ'লেও লাভৱান হৈছোঁ বুলিয়ে ক'ব পাৰি আৰু তাকে আপোনালোকৰ আশীৰ্বাদ লাগিব। আমাৰ আৰু আছে কেইজনী আছে, সেইবিলাক পৰৱৰ্তী সময়ত ভিডিঅ' আপোনালোকক দেখুৱাই যাম। এইজনী আমাৰ লেণ্ডৰেছ প্ৰজাতি। মোৰ চালুকীয়া চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি লগতে লাইকো কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে কাষতে থকা বেল আইকনটো অন কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। পৰৱৰ্তী সময়ত আকৌ পুনৰ নতুন ভিডিঅ' এটি লৈ মই আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।